ভাৰতৰ অন্যতম ভূপ্ৰাকৃতিক বিভাগ হ'ল দাক্ষিণাত্য মালভূমি অঞ্চল। এই ভিডিঅ'টোৰ জৰিয়তে আমি দাক্ষিণাত্য মালভূমিৰ অৱস্থিতি, বিস্তৃতি, বিভাজন ইত্যাদি সম্পৰ্কে অৱগত হ'ব পাৰিম। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে দাক্ষিণাত্য মালভূমি। এয়া উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আৰু এইটো দাক্ষিণাত্য মালভূমি অঞ্চল। ই আকৃতিত ত্ৰিভুজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে এই মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে। এইটো বিন্ধ্য পৰ্বত, এয়া সাতপুৰা, এইটো মহাদেৱ আৰু এইটো মহাকাল পৰ্বত। ইহঁতি উত্তৰ মালভূমি অংশ আৰু দক্ষিণ মালভূমি অংশ এই দুটা ভাগত ভাগ কৰিছে। উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু এই অংশটো মালৱা, বুন্দেলখণ্ড, বিন্ধ্যাচল বাঘেলখণ্ড আৰু ছোটনাগপুৰ মালভূমিৰে গঠিত। এয়া মালৱা মালভূমি, এইটো বুন্দেলখণ্ড মালভূমি আৰু এয়া বিন্ধ্যাচল বাঘেলখণ্ড আৰু এয়া ছোটনাগপুৰ মালভূমি। এই মালৱা মালভূমি ৰাজস্থানৰ কিছু অংশ আৰু মধ্যপ্ৰদেশৰ গৰিষ্ঠ অংশত অৱস্থিত। বুন্দেলখণ্ড মধ্যপ্ৰদেশৰ উত্তৰ আৰু উত্তৰ প্ৰদেশৰ দক্ষিণ অংশত অৱস্থিত। বিন্ধ্যাচল বাঘেলখণ্ড মধ্যপ্ৰদেশৰ পূব অংশ আৰু ছত্তীশগড়ৰ উত্তৰ অংশত অৱস্থিত আৰু ছোটনাগপুৰ মালভূমি গৰিষ্ঠ অংশই ঝাৰখণ্ডত আৰু কিছু অংশ ছত্তীশগড় আৰু উৰিষ্যাত। এই মালভূমি খনিজ সম্পদত অতি চহকী। দক্ষিণৰ মালভূমি অংশটো যথেষ্ট ডাঙৰ। এইটো উত্তৰ অংশটোতকৈ দক্ষিণৰ অংশটো ডাঙৰ। এই অংশটো সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণে কুমাৰিকালৈকে বিস্তৃত। দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পৰ্বতশ্ৰেণী আৰু পূব সীমাত আছে পূৰ্বঘাট পৰ্বতশ্ৰেণী। এইটো পূৰ্বঘাট পৰ্বতশ্ৰেণী আৰু এইফালে এয়া পশ্চিমঘাট পৰ্বতশ্ৰেণী। এই অঞ্চলৰ মালভূমিসমূহ হ'ল মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা আৰু পূব মালভূমি। এইটো মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা আৰু পূব মালভূমি। পূব মালভূমি গৰিষ্ঠ অংশই ছত্তীশগড়ত আৰু এটা অংশ উৰিষ্যা আৰু উৰিষ্যাৰ পশ্চিম দিশত। দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ক্ৰমে ওখ আৰু পূৰ্বঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলীয়া। এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায় আটাইবোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। এই নদীবিলাকৰ ভিতৰত গোদাবৰী এইখন কৃষ্ণা আৰু এইখন কাবেৰী আৰু মহানদী এইখন মহানদী। অৱশ্যে বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অংশটো, এইটো বিন্ধ্য আৰু সাতপুৰা এই মাজৰ অংশটো পূবৰ পৰা পশ্চিমলৈ ঢাল খোৱা। সেয়েহে এই অঞ্চলৰ মাজেৰে নৰ্মদা আৰু তাপ্তি নদী পশ্চিমলৈ বৈ গৈছে আৰু দুয়োখন নদীয়ে কামবে উপসাগৰত পৰিছে।